নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। অকণমানি জীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি মামাহঁতৰ ঘৰলৈ গৈ আছোঁ, মানে মোৰ ডাঙৰ মামাৰ ঘৰলৈ গৈ আছোঁ। বিয়াৰ পৰা মামাৰ ঘৰলৈ যোৱা হোৱা নাই। মামা মাজতে ঢুকাই গ'ল, কৰোণা হৈ মামা ঢুকাই গ'ল। মামা খবৰ ল'বলৈকো যাব পৰা নাই, সেইকাৰণে এতিয়া সময় সুবিধাটো মিলাই মামাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। আমি ৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া ওলাই আহি অকণমান আগলৈ আহিছোঁ। আপোনালোকে চাই থাককচোন মামাৰ ঘৰত যাই কি কৰোঁ। ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ ঠিক নাই, কিয়নো বহুত দিনৰ মূৰত যাম ন, ভিডিঅ' কৰিব চাগে সুবিধা নহ'বই। তথাপি পাৰোঁ যদি মই দেখাম বাৰু কি কৰোঁ কি নকৰোঁ। আপোনালোকে চাই চাওকচোন আগফালে পাহাৰটো ইমান ধুনীয়া লাগিছে ন দেখিবলৈ, কিমান ধুনীয়া হৈ আছে। দূৰৰ পৰা এনেও ভাল লাগে। আৰু আজি আকাশখনো খুব ধুনীয়া ফৰকাল হৈ আছে, মুকলি হৈ আছে। অকণমান ডাৱৰ আছিলে যদিও বেছি নহয় আৰু। আমি আহি নুনমাটিৰ অইল ৰিফাইনাৰীটো পাইছোঁহি। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে ন, নীলা আকাশ, নীলা ৱাল, মাজে মাজে বগা, আকাশতো বগা, ইয়াতো অলপ অলপ বগা মানে স্কাই ব্লু আৰু আছে। চাওকচোন কিমান ধুনীয়া লাগিছে ন পৰিৱেশটো। তাৰ বিপৰীত ফালে এনেকুৱা, সন্মুখৰ ফালে ইমান ধুনীয়া, বিপৰীত ছাইডটো ইমান লেতেৰা টাইপ হৈ আছে। কিমান ধুনীয়া পৰিৱেশ ন, ভাল লাগি যায় মনটো। ইমান আকাশখন ফৰকাল হৈ থাকিলে মানুহৰ মনবোৰো এনেকৈ ফৰকাল হৈ থাকিব লাগে সদায়, হয়নে নাই ক'বচোন দেই আপোনালোকে। আমি আহি ফাইনেলি গোটেই পাহাৰ বগাই বগাই মামা ঘৰ পাই গৈছোঁহি। মিষ্টাৰ আৰু ছোৱালী অকণমান আগতীয়াকৈ গ'ল। মই ভিডিঅ' কৰি ভাগৰ জিৰাই লাহে লাহে আহি আছোঁ। ভিডিঅ' কৰোঁতে মাত দিবলৈ নহ'ল, কিয়নো যিমান ভাগৰ লাগিছে, উশাহ ঘূৰি নহা হৈ গৈছে। সেইকাৰণে পিছত মই ভইচ দি দিছোঁ। চাওকচোন আপোনালোকে মোৰ মামাৰ ঘৰটো ভিতৰত দেখাব পাৰোঁনে ঠিক নাই। এয়া জেঠাই আৰু আগত কোন আছে চাওঁ বলকচোন। এইফালে মিষ্টাৰে কথা পাতিছে চাগে মামীৰ লগত গৈ পাই লৈ, আৰু মামীও আছে সেইখিনিতে। চাওকচোন মামীও আছে, হাঁহি হাঁহি ৰৈ আছে। এইখিনিৰ পৰা আগতে চব দেখা পায়, আজিকালি জংঘল হৈ গ'ল। আৰু ইফালে মিষ্টাৰ কি হ'ল এইটো খাই কৰি দিছে দেখোন। এফালে মোক খাই কৰি দিয়ে আৰু মেহঁতো খাই কৰিব নালাগে। আমি মামাৰ ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। এতিয়া ঘৰৰ ৰুমলৈ বুলি আমি আহিলোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে ন ঠাইখিনি। মোৰ যে খুব ভাল লাগে এই ঠাইখন। মামাৰ ঘৰলৈ আহিলে মোৰ সকলোতকৈ প্ৰিয় ঠাই হৈছে এইখিনি। মামাৰ ঘৰৰ পৰা অলপ ওলাই আহিয়ে ঠাইখিনি পায়, খুব ধুনীয়া লাগে। বিয়া নোহোৱাৰ আগত মামাৰ ঘৰলৈ আহোঁতে খুব ফটো উঠোঁ এইখন ঠাইত বাৰ লগত। এতিয়া পিছে সেইবোৰ দিন নোহোৱা হৈ গ'ল আৰু ভাল লগা সময়বোৰ, কিন্তু খুব মনত পৰে আৰু জেগাখিনিও মোৰ খুব ভাল লাগে। সন্মুখত চাওকচোন সেই পাহাৰটোৰ নামটো মই ঠিক এটা নাজানো, কিন্তু চাওকচোন কিমান ধুনীয়া লাগিছে। তিৰংগাখন জিলিকি আছে ন,
মই দেখাই দিম ভালকৈ। মই ইমান ভালকৈ ভিডিঅ' ল'ব নোৱাৰিলোঁ কিয়নো আপ হয় ন জেগাটো, সেইকাৰণে ল'ব নোৱাৰিলোঁ। ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিয়ে দিব আৰু।